হাই হেল্ল' নমস্কাৰ আসসালামু আলাইকুম। মই নাছিৰ আকৌ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভাবিলোঁ ডিউটি যাওঁতে কি নাপাওঁ আপোনালোকে দেখাম বুলি এবাৰ চেষ্টা ডিউটিৰ বাবে ৰুমৰ পৰা ওলালোঁ আৰু আপোনালোকে দেখিব পাইছে ৰাস্তাৰ কাষত যিবোৰ গাড়ী সেইবোৰ গোটেই ৰাতি ইয়াতে থৈ দিয়ে, ৰাস্তাতে থৈ দিয়ে। কাৰণ আমাৰ অসমৰ দৰে ডাঙৰ এৰিয়া নাই, চোতাল নাই, গাড়ীবোৰ থ'বৰ কাৰণে চব বিল্ডিং বনাই থৈ দিছে। এইবোৰ স্কুটি দেখিবলৈ পাইছে, স্কুটিবোৰ ৰাস্তাতে থাকে, গোটেই ৰাতি ৰাস্তাতে থাকে। যিমান নতুন গাড়ী হওক, পুৰণা গাড়ী হওক, যিমান দামী গাড়ী হওক, চব বাহিৰতে থৈ দিয়ে। আৰু আপোনালোকে দেখিব পাইছে এইজনী হৈছে জাৰ্চি গৰুজনী ৰাস্তাত বান্ধি নথয়। আৰু এইটো হৈছে ৰাজকুমাৰ চাৰ্কল। আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। ৰাজকুমাৰ চাৰ্কল হয়। ৰাজকুমাৰ চাৰ্কলৰ লগতে আছে আমি যিখন দোকানৰ পৰা ৰেচন বাকী খাওঁ, সেইখন হৈছে আংকুলৰ দোকান। আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এইখনে হৈছে যিখন দোকানৰ পৰা আমি ৰেচন বাকী খাওঁ। এইটো হৈছে গণেশ টেম্পলৰ চাৰ্কল। আগত আছে গণেশ টেম্পলটো, আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। এইটো হৈছে গণেশ টেম্পল। ডিউটিলৈ দেৰি হোৱাৰ বাবে ভিতৰত যাই দেখুৱাব নোৱাৰিলোঁ। আৰু এইবোৰ হৈছে মালা, যিবোৰ মালা মন্দিৰলৈ লৈ যায়। আৰু এইখন হৈছে SG পালিয়া চবতকৈ ডাঙৰ মেডিকেল ষ্ট'ৰ। আৰু আপোনালোকে দেখিব পাইছে এইখন হৈছে চব্জিৰ দোকান। ডাঙৰ দোকানেই হয়, আৰু ইয়াতকৈ ডাঙৰ দোকান এখন আছে চব্জিৰ দোকান, আপোনালোকক দেখুৱাব চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক। ভাল পালে যদি লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি আপোনাৰ সুন্দৰ নামটো জনাব। আৰু এইটো হৈছে বেংগলোৰ SP এজনৰ ঘৰ, SG পালিয়াত থাকে। আৰু এইখন হৈছে SG পালিয়া চবতকৈ ডাঙৰ চব্জি মাৰ্কেট বুলি ক'ব পাৰি নে দোকান বুলি ক'ব পাৰি, আপোনালোকে ভাবি লওক। আৰু এইবোৰ হৈছে আলু পিঁয়াজৰ দাম আপোনালোকে জনাব আমাৰ অসমত কিমান হৈ আছে। ভিডিঅ' কৰি গৈ থাকোঁতে লগৰ এজনক লগ পালোঁ, আপোনালোকক চিনাকি কৰাই দিছোঁ। মোৰ লগৰ নতুন গৌৰৱ, এনেকৈ উৰিষ্যাৰ পৰা হয়। আৰু বলক এতিয়া আমি বাগমণি টেক পাৰ্কলৈ আগবাঢ়ি যাওঁ। কেমেৰা কোৱালিটি ভাল নহয়, তথাপি আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ। আপোনালোকে ছাবস্ক্ৰাইব কৰি অলপ ছাপোৰ্ট কৰিব। আৰু এইটো হৈছে মেইন ৰোডৰ লগতে আপোনালোকে দেখিবলৈ পাব এটা পেট্ৰল পাম্প। এইটো হৈছে SG পালিয়া পেট্ৰল পাম্প। আৰু পেট্ৰল পাম্পৰ ফ্ৰণ্টতে আছে এইটো হৈছে আৰ্মি কেম্প। আৰু ইয়াৰ ফ্ৰণ্টতে দেখা পাব গোটেই 3টা ওচৰা-ওচৰিকৈ আছে। আৰু তাৰ লগতে আপোনালোকে দেখিব পাব এইটো হৈছে পুলিচৰ কাৰ্যালয়। আৰু এতিয়া আমি বাগমণিৰ ভিতৰলৈ সোমাই গৈ আছোঁ। বাগমণিৰ ভিতৰলৈ সোমাই যাওঁতে আপোনালোকে দেখিব পাব এনেকুৱা এটা দৃশ্য। তো বলক এতিয়া আপোনালোকক দেখুৱাম বাগমণি মেইন গেট, বাগমণি টেক পাৰ্কৰ মেইন গেটখন। এইখনে হৈছে বাগমণি টেক পাৰ্কৰ মেইন গেট। আপোনালোকে ফিল কৰিব নোৱাৰিব ভিডিঅ' চাই কিমান এটা সুন্দৰ পৰিৱেশ। তথাপি এবাৰ চেষ্টা কৰক, ফিল কৰিব যে এনেকুৱা এটা পৰিৱেশত আপোনাৰ মনৰ মানুহৰ লগত ঘূৰিব পালে কিমান এটা ভাল লাগিব। আৰু এইবোৰ হৈছে ফুটপাথেদি অহা যোৱা কৰিব লাগে। ৰাস্তাত যোৱা এলাও কৰা নাই, কাৰণ গাড়ী বহুত অহা যোৱা কৰি থাকে। দাদা বয়সৰ আপোনাৰ ঘৰ ক'ত আছিলে? একদম গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা হয়। হেমচৰণ নাথ, হেপী ভোগালী বিহু। আপোনাৰ ঘৰত যোৱা মনত পৰিছে নাই? বিহু ঘৰত কেনেকৈ পালন কৰে? ঘৰত যোৱা মনত নপৰে নেকি? দুখবোৰ মনত বান্ধি লৈ আছে নেকি? দুখৰ দিন কেনেকৈ পাৰ কৰোঁ। এইবোৰে বিদেশত থকা মানুহৰ এইবোৰে আৰু নিজৰ ডাঙৰ বিহু, বছৰটো এটা ডাঙৰ বিহুৰ ঘৰত যাব নাপায়। এই হৈছে বিদেশত থকা মানুহৰ। আৰু এইটো হৈছে ইমান ডাঙৰ বিল্ডিং, অনলি ফৰ পাৰ্কিঙৰ বাবে বনাই থৈ দিছে। বেলেগ একো ধৰণৰ কাম নহয় ইয়াত, অনলি ফৰ পাৰ্কিং।
আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। এয়া বাঘমণি ইনচাইড। ইয়াত ভিডিঅ' কৰা এলাও নাই। আৰু ইয়াত আগতে লাইট এটা দি থৈ দিছিলে, বহুত আল্টিমেট দেখি আছিলে। বহুতে চেলফি লোৱাৰ কাৰণে ইয়াত চেলফি লোৱাও এলাও নাই, সেইটো কাৰণে লাইটটো উঠাই দিলে। জয়সাগৰ পুখুৰী, এই জয়সাগৰ। আৰু এই ৱালখনৰ সিফালৰ পৰা DRDO পুৰা ডাঙৰ এৰিয়া হয়। বেংগলোৰ চবতকৈ ডাঙৰ এৰিয়া যদি লৈ আছে, এই DRDO লৈ আছে। বহুত ডাঙৰ এটা এৰিয়া হয় এইটো। এই সকলোবোৰ চাব পাৰিছে মোৰ ভিডিঅ'ত। আপোনালোকে ছাবস্ক্ৰাইব কৰি অলপ ছাপোৰ্ট কৰিব। মই তেতিয়াহে নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে উৎসাহ পাম। DRDO ফুল মিনিং কি? DRDO ফুল ফৰ্ম হৈছে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। গুগলত চাই চাই কৈ আছে, মই ভাবি আছোঁ কি নিজৰ মনত আছে বোলে। মই পাহৰি নেকি না? আচ্ছা, ভিডিঅ'টোতে দেখাব খুজিছিলোঁ বাঘমণি টেকপা। বাঘমণি টেকপাখনো কেনেকুৱা মই কৈ থাকোঁ ইমান ভিডিঅ'ত। লগৰবোৰকো কওঁ বাঘমণি টেকপা ডিউটি কৰোঁ, সেইখিনি আজি দেখাব চেষ্টা কৰিলোঁ বাঘমণি টেকপা। আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে। আপোনালোকে যদি ভাল পালে ভিডিঅ'টোহে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কৰাই নাই নেকি এতিয়ালৈ কৰা নাই যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা নতুন নতুন ভিডিঅ' চাবৰ কাৰণে। হেপী ভোগালী বিহুৰে আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। জয় আই অসম।